শিক্ষিত হ'ব লাগিব। প্ৰতিটো ধৰ্মাৱলম্বী মানুহে যুগৰ চাহিদা অনুসৰি ভাল শিক্ষাৰে শিক্ষিত হ'ব লাগিব। তেনেহ'লে আনৰ লগত ফেৰ মাৰি তথা তুলনামূলকভাৱে নিজৰ ৰাজ্যখনৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিব পাৰিব। গতিকে এই শিক্ষাৰ লগত যিসকল আজি জড়িত হৈ আছে, আজি এইটো ভাল কথা যে আজি কৰোণা ভাইৰাছৰ যদিও মহামাৰী সংকটৰ অৱস্থাত আৰ্থিক যদিও জুৰুলা হৈ পৰিছে, তথাপিও আমাৰ ফাইনেন্স মিনিষ্টাৰ, ৰাজ্যৰ ফাইনেন্স মিনিষ্টাৰ ডাঙৰীয়াই তেখেতে প্ৰত্যেক মাহৰ যিটো নেকি বেতন, শিক্ষকসকলৰ যিটো বেতন বা অন্যান্য কৰ্মচাৰীসকলৰ যিটো বেতন তেওঁলোকে সময়মতে দি আছে, তালৈ আমি ধন্যবাদ দিছোঁ। কিন্তু আনহাতে সমান্তৰালভাৱে আমি এইটোও ক'ম, এজন মানুহ LP স্কুলত পঢ়ায়, এজন ব্যক্তিয়ে ME স্কুল এখনত পঢ়ায়, হয় তেখেতে নন গভৰ্ণমেণ্ট এখন স্কুলত পঢ়াই আছে বা বেচৰকাৰী বা ভেঞ্চাৰ স্কুল এখনত পঢ়াই আছে, আন আছে। গতিকে তেখেতসকলৰো আমি এই দুবাৰকৈ প্ৰথমে দিছিলোঁ আমি 14/5, নেক্সট আমি 13/7 আকৌ দিলোঁ মাননীয় শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰী মহোদয়লৈ, যে তেখেতলোকৰ এই বৰ্তমান যি অৱস্থা, আমাৰ মাননীয় যিসকল শিক্ষাৰ লগত জড়িত হৈ আছে, আজি আমি সকলোৱে জ্ঞাত যে স্কুল কলেজসমূহ বন্ধ, তথা স্কুল কলেজসমূহ চৰকাৰী যদি বন্ধ থাকে তেনেহ'লে বেচৰকাৰীসমূহ বন্ধ থাকিব। গতিকে বেচৰকাৰী গোটেই স্কুল কলেজসমূহ বন্ধ আছে। বেচৰকাৰী শিক্ষকসকলৰ বেতন বা দৰমহা ক'ৰ পৰা দিয়া হয়? সেই স্কুলৰে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ পৰা কিছু কিছু যি মাচুল উঠোৱা হয়, সেই মাচুলৰ দ্বাৰাই স্কুলসমূহ চলায়। গতিকে আজি প্ৰায় 5-6 মাহ জোৰাৰ যি লকডাউন তথা স্কুল কলেজ বন্ধ হৈ আছে, তাৰ ফলশ্ৰুতিত সেইসকল শিক্ষকৰ আজি অতি আৰ্থিক মন্দাৱস্থাই তেখেতলোকৰ গা কৰি উঠিছে। তেখেতলোকৰ আৰ্থিক একেবাৰে জুৰুলা হৈ পৰিছে। আমি বহুত শিক্ষকৰ লগত কথা পাতিছোঁ যে তেখেতলোকে এনেকুৱা এটা পজিশ্যনৰ ব্যক্তি যে তেখেতলোকে অকস্মাত কাৰোবাৰ ঘৰত গৈ পেলাই যে কাৰোবাৰ ঘৰত যে হাজিৰা কৰিব, কাৰোবাৰ ঘৰত যে হালোৱা হৈ হাল বাই দিব, সেই পৰিৱেশ কিন্তু তেখেতলোকৰ নাই। কাৰণ তেখেতলোকে এনেকুৱা এটা মূল্যৱান কামৰ লগত জড়িত, এনেকুৱা এটা কৰ্মৰ লগত জড়িত যে সেই কৰ্মটোৱে সেই হালোৱাৰ লগত তুলনা কৰিব নোৱাৰি। অৰ্থাৎ ইয়াৰ লগত ইয়াত কোনো কম্প্ৰমাইজ নচলে। গতিকে সেইসকল শিক্ষক, যিসকল শিক্ষকে ইমান কষ্টৰে আমাৰ শিক্ষা জগতখন, আমাৰ ৰাজ্যখন পোহৰ কৰিবৰ কাৰণে চেষ্টা কৰি আছে, মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ক মই কৰজোৰে অনুৰোধ জনাম যে আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী তথা তেখেতেই হ'লগৈ শিক্ষামন্ত্ৰী আৰু তেখেতেই ফাইনেন্স মিনিষ্টাৰ। গতিকে তেখেতে যদি ইয়াত পজিটিভ চিন্তা কৰে, নিশ্চয় সেইখিনি কৰিব পাৰিব। সেইখিনি আমাৰ বিশ্বাস আছে, সেইখিনি বিশ্বাস আছে। মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিশ্চয়কৈ যদি সেইখিনি তেখেতৰ সদ্ভাৱনা থাকে, তেখেত এজন শিক্ষামন্ত্ৰী, তেখেতৰ আমি অনুৰোধ জনাম যে আপুনি যিহেতু যিসকলে চৰকাৰীভাৱে স্কুলত শিক্ষকতা কৰে তেওঁলোকে যি ধৰণে পে' পায়, এইসকল কিন্তু সেই একেই ABCD বা ক খ পঢ়াই আছে। গতিকে এইসকলে কাম কৰি পেলাই বৰঞ্চ আপোনাৰ ডিপাৰ্টমেণ্টটোত হেল্পহে কৰি আছে, আপোনাৰ ডিপাৰ্টমেণ্টত সহায় কৰি আছে। গতিকে সেইসকলক আজি এই বিপদৰ সময়ত যদি আপোনালোকে অকণমান সহায় নকৰে, তেনেহ'লে আমি আগতেও কৈছিলোঁ, আজিও কওঁ যে মানুহে শিক্ষাৰ প্ৰতি আগ্ৰহী হোৱাত কিছু অনীহা জন্মিব। শিক্ষাৰ প্ৰতি মানুহৰ মনৰ যিটো ভাৱ থাকে যে শিক্ষা এক শিক্ষণ প্ৰক্ৰিয়া, ইয়াৰ প্ৰতি এক নফৰত পয়দা হ'ব যে মই এই শিক্ষাৰ লগত জড়িত হৈ আজি এই বিপদৰ সময়ত মই না চৰকাৰৰ ফালৰ পৰা কিবা পালোঁ, না মই ইনষ্টিটিউটৰ ফালৰ পৰা কিবা পালোঁ। গতিকে মই কোনো ফালৰ পৰা একো সহায় সহযোগিতা নাপালোঁ যেতিয়া, গতিকে মই গৈ পেলাই সেই কোনোবা ব্যক্তিৰ লগত গৈ পেলাই যদি আমি হাল বাওঁগৈ বা কাৰোবাৰ লগত যদি আমি যোগালী কৰোঁ বা কাৰোবাৰ ঘৰত গৈ যদি আমি মিস্ত্ৰী কৰোঁ, তথাপিও আমাৰ ভাল হ'ব। গতিকে মই শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে সেইসকল শিক্ষকৰ পুৱা গধূলি আপুনি মই যি খাই আছোঁ, আমাৰ সেই মাননীয় শিক্ষকসকলো যিসকলে বেচৰকাৰী শিক্ষানুষ্ঠানত কাম কৰি আছে বা অপ্ৰাদেশিকৃত বিদ্যালয়ত কাম কৰি আছে বা কৌমী মাদ্ৰাছা
মাদ্ৰাছাসমূহত কাম কৰি আছে বা